নমস্কাৰ বন্ধু বান্ধৱীসকল, আপোনালোকক মোৰ জিকে অসমীয়া কেকেজি ইউটিউব চেনেললৈ স্বাগতম জনাইছোঁ। বন্ধুসকল, আজি আমি কথা পাতিম PM কিষাণ সন্মান নিধি যোজনাৰ টকা কিদৰে লাভ কৰিব পাৰি। বন্ধুসকল, বৰ্তমান চৰকাৰে PM কিষাণ সন্মান নিধিৰ লগত আধাৰ চিট কৰি eKYC সম্পন্ন কৰিবৰ কাৰণে 31 জুলাই তাৰিখে লাষ্ট ডেট ঘোষণা কৰিছে। গতিকে 31 জুলাই তাৰিখৰ আগে আপোনালোকে eKYC সম্পন্ন কৰি লওক, তেতিয়া আপোনালোকে আপোনালোকৰ কিষাণ সন্মান নিধিৰ পৰা টকাসমূহ লাভ কৰিব পাৰিব। আমি কিদৰে আপোনালোকে eKYC সম্পন্ন কৰিব তাৰ বিষয়ে এই ভিডিঅ'টোত আমি আলোচনা কৰিম। ভিডিঅ'টো আপোনালোকে শেষলৈকে চাব। যদি ভাল লাগে লাইক, কমেণ্ট আৰু শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিব। আপোনালোকৰ শ্বেয়াৰে হয়তো কোনো এজন কৃষকক সহায় কৰিব পাৰিব। আহক আৰম্ভ কৰোঁ আজিৰ ভিডিঅ'টো। আপোনালোকে প্ৰথমে PM কিষাণ সন্মান নিধিৰ ৱেবছাইটটো অপেন কৰি ল'ব। ইয়াৰ পিছত আপোনালোকে স্ক্ৰল ডাউন কৰিব। স্ক্ৰল ডাউন কৰি আপোনালোকে ইয়াৰ PM কিষাণ সন্মান নিধিৰ যিটো কৰ্নাৰ আছে, ফাৰ্মাৰ কৰ্নাৰ, তাত দেখিব আপোনালোকে এটা eKYC অপশ্যন আছে। সেই eKYC অপশ্যনত গৈ আপোনালোকে ক্লিক কৰি দিব। eKYCত ক্লিক কৰাৰ লগে লগে এটা নতুন পেজ অপেন হ'ব। তাত আপোনালোকে আধাৰ কাৰ্ড এণ্টাৰ কৰিব লাগিব। তাৰপিছত আপোনালোকে OTP বেছ eKYC কৰিব পাৰিব বা ফিংগাৰপ্ৰিণ্টৰ জৰিয়তে আপোনালোকে eKYC কৰিব লাগিব। কিন্তু eKYC কৰিবৰ কাৰণে আপোনালোকৰ PM কিষাণ সন্মান নিধিৰ লগত আগতে আধাৰ নাম্বাৰ চিট কৰা থাকিব লাগিব। যদি আপোনালোকৰ আধাৰ নাম্বাৰ চিট কৰা হোৱা নাই, তেন্তে আপোনালোকে পঞ্চায়তত গৈ আপোনালোকৰ পাছবুক আৰু আধাৰ কাৰ্ড আপোনালোকে PM কিষাণ সন্মান নিধিত চিট কৰিবৰ কাৰণে আপোনালোকে তাত দিব লাগিব। আপোনালোকে তাত দিয়াৰ পিছত আপোনালোকৰ আধাৰ নাম্বাৰ চিট হৈ যাব আৰু চিট হোৱাৰ পিছতে আপোনালোকে যিকোনো CSC চেণ্টাৰৰ পৰা eKYC সম্পন্ন কৰিব পাৰিব। আৰু এই eKYC সম্পন্ন হ'লেহে আপোনালোকে PM কিষাণৰ ধন লাভ কৰিব। গতিকে বন্ধুসকল, যদি ভিডিঅ'টো আপোনালোকৰ ভাল লাগিল, লাইক, কমেণ্ট, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিব। ধন্যবাদ।